নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম মোৰ নতুন এটা অন্য ভিডিঅ'লৈ। আজি মই অসম আৰক্ষীৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ সাধাৰণ জ্ঞানত। চ' আপোনালোকে ভালদৰে চাই যাব। আপোনালোকেতো গম পাইছেই অসম পুলিচৰ যিখিনি পদ হৈ গৈছে এপ্লাই, সেইখিনি পদৰ এক্সাম বহুত সোনকালে কৰি দিব এক্সামটো। চ' আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক আৰু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰো পষ্ট ওলাব, সেইসমূহৰ কাৰণেও আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক। চ' আপোনালোকে মোৰ ভিডিঅ'বোৰ সদায় চাই থাকিব, সদায় এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। প্ৰথম প্ৰশ্ন 1 নম্বৰ, অসমৰ ছাত্ৰ সন্মিলন গঠন কোন চনত হৈছিল? উত্তৰ 1916 চনত। বন্ধুসকল, অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে অসম হকী এছিয়ান কিমান চনত সংগঠিত হৈছিল? উত্তৰ 1955 চনত। বন্ধুসকল, অসম হকী এছিয়ান 1955 চনত সংগঠিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণ কেইটা দলে অংশগ্ৰহণ কৰিছিল? উত্তৰ 16টা। বন্ধুসকল, বৰদৈচিলা ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণ 16টা দলে অংশগ্ৰহণ কৰিছিল। বন্ধুসকল, এইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায়। চ' আপোনালোকে ভালদৰে চাই যাব আৰু প্ৰশ্নকেইটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। চ' ভালদৰে চাই যাব। বন্ধুসকল, নেক্সট প্ৰশ্নটো হৈছে অসমৰ ক'ত বৰশী বোৱাৰ এক বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়? উত্তৰ জীয়া ভৰালীত। বন্ধুসকল, অসমৰ জীয়া ভৰালী নামৰ ঠাইত বৰশী বোৱাৰ এক বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰথম অসমীয়া ফিফাৰ ৰেফাৰী কোন? উত্তৰ বাবুল বাৰ্মিজ। বন্ধুসকল, বাবুল বাৰ্মিজ হৈছে প্ৰথম অসমীয়া ফিফাৰ ৰেফাৰী। নেক্সট প্ৰশ্নটো হৈছে গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? বন্ধুসকল, ইয়াৰে উত্তৰটো হৈছে ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত। গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত অনুষ্ঠিত কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1952 চনত। বন্ধুসকল, লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত 1952 চনত আৰম্ভ কৰা হৈছিল। বন্ধুসকল, নেক্সট প্ৰশ্নটো হৈছে কোন তাৰিখত অসমৰ ক্ৰীড়া দিৱস উদযাপন কৰা হয়? উত্তৰ 17 অক্টোবৰত। বন্ধুসকল, 17 অক্টোবৰ তাৰিখে অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয়। প্ৰশ্নটো হৈছে দুগৰ ফিল্ড ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল? উত্তৰ 1962 চনত। বন্ধুসকল, দুগৰ ফিল্ড ফুটবল প্ৰতিযোগিতা 1962 চনত আৰম্ভ কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 1947 চনত। বন্ধুসকল, অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা 1947 চনত আৰম্ভ কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1993 চনত। বন্ধুসকল, বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ 1993 চনত আৰম্ভ কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল? ইয়াৰে উত্তৰ 1983 চনত। বন্ধুসকল, 1983 চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত কৰা হৈছিল। বন্ধুসকল, নেক্সট প্ৰশ্নটো দিয়া আছে ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন আছিল? উত্তৰ অনুপ ঘাটক।
বন্ধুসকল অনুপ ঘাটকক এক ৰঞ্জিত ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী আছিল। বন্ধুসকল নেক্সট প্ৰশ্নটো হৈছে 14 নম্বৰ। উজনি অসমৰ মেগৰ ফুটবল একাডেমি কাৰ দ্বাৰা গঠন কৰা হৈছিল? উত্তৰ উইলিয়াম মেগৰ দ্বাৰা। বন্ধুসকল উইলিয়াম মেগৰ দ্বাৰা উজনি অসমৰ মেগৰ ফুটবল একাডেমি গঠন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱাৰ অসমৰ প্ৰথম ব্যক্তিজন কোন? উত্তৰ নুৰুল আমিন। বন্ধুসকল নুৰুল আমিন ভাৰতীয় ফুটবল সংস্থাৰ প্ৰথম সভাপতি হোৱাৰ অসমৰ প্ৰথমজন ব্যক্তি আছিল। নেক্সট প্ৰশ্নটো হৈছে অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? উত্তৰ আৰ.জি. বৰুৱা। বন্ধুসকল অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ হৈছে আৰ.জি. বৰুৱা। নেক্সট প্ৰশ্নটো হৈছে 17 নম্বৰ প্ৰশ্ন। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত এম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? উত্তৰ সুৰেন্দ্ৰাম ফুকন। বন্ধুসকল এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত এম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া আছিল সুৰেন্দ্ৰৰাম ফুকন। নেক্সট প্ৰশ্নটো হৈছে বৰদলৈ ট্ৰফি প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈগৰাকী কোন? উত্তৰ টুকেশ্বৰ দত্ত। বন্ধুসকল বৰদলৈ ট্ৰফি প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈগৰাকী হ'ল টুকেশ্বৰ দত্ত। নেক্সট প্ৰশ্নটো হৈছে অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন? উত্তৰ ভোগেশ্বৰ ভৰালী আৰু মনালিছা। বন্ধুসকল অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন হ'ল ভোগেশ্বৰ ভৰালী আৰু একজন হ'ল মনালিছা। আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটো হৈছে ৰঞ্জি ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন? উত্তৰ মধুৰ্য প্ৰসাদ বৰুৱা। বন্ধুসকল ৰঞ্জি ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমীয়া কনিষ্ঠতম খেলুৱৈগৰাকী হ'ল মধুৰ্য প্ৰসাদ বৰুৱা। বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই অলপ হ'লেও হেল্প হৈছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।